হেল্ল' বন্ধু, মই মিৰাজুল। আপুনি দেখি আছে ডেইলি ব্লগ। গৈ আছোঁ এনে এজন ব্যক্তিক লগ কৰিবলৈ, যিজনে পঢ়া শুনা নকৰাকৈও লিখিছে বহুত কবিতা, যিজনৰ ভিডিঅ' লগাইছে ফেচবুক ইউটিউবত তোলপাল। নাম নিৰক্ষৰ কবি হাবিল উদ্দিন। তো তেখেতৰ মুখেৰে এখন কবিতা শুনাবলৈ চেষ্টা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ গাঁৱৰ IIT কলেজৰ কাষত এখন লাঠি খেল অনুষ্ঠিত কৰিছে। সেই খেলখনতে অতিথি হিচাপে আহিছে কবি হাবিল উদ্দিন। যিহেতু ঘৰত কোনেও নাই, সেয়ে ঘৰখন তলা মাৰি গুচি যাম। লগতে আমাৰ গাঁওখনো অলপ দেখুৱাবলৈ চেষ্টা কৰিম। আজি মই লগ পাইছোঁ নিৰক্ষৰ কবি হাবিল উদ্দিনক। তেখেতৰ কবিতাটো বহুতোকে মুগ্ধ কৰিছে। আজি এখেতৰ মুখেৰে মই এটা কবিতা মোৰ জীৱনত মই এজন প্ৰেমিক হ'ব নোৱাৰিলোঁ। অৰ্থ সম্পত্তিতে মোৰ এদিন ভৰপূৰ আছিলে। প্ৰেমৰ অভিনয়ৰ বাবে মই সাধাৰণ এজন ৰিক্সাৱালা সাজিলোঁ। হঠাৎ কৰি অথনি সেইজন ছোৱালী মই ৰিক্সাতেই লগ পাইছিলোঁ। জোনাক ৰাতি আছিলে, বন্ধু বুলি মোক বুকুত হাপতি মাৰি ধৰিলে। লাহে লাহে যেতিয়া সেইজন ছোৱালী মোৰ পৰা আঁতৰি গ'লে, মই সঁচাকৈ ভাবিব পাৰিলোঁ মই এজন প্ৰেমিক হ'ব নোৱাৰিলোঁ। প্ৰেমে মানুহৰ জীৱনৰ শান্তি কাঢ়ি ল'ব পাৰে। অশান্তি জীৱনে তথাপি মানুহে প্ৰেম কৰে। ৰাতিৰ টোপনি ভাঙিলা, সপোনত আহিলা তুমি গোলাপ ফুলৰ দৰে। ফুলবোৰ দেখাত সুন্দৰ, জিলমিল জিলমিল কৰে। তোমাৰ কথাবোৰ মোৰ তিল তিল মনত পৰে। বাজৰ মোৰ ভাঙিলা, কলিজাখন ছিঙিলা, কিমান নিঠুৰ বাবে। খাচাৰ পাখি দেখোন আজি তোমাৰ প্ৰেম বিহনে মৰে। ধন্যবাদ।